পিতৃ উপৰিপুৰুষ স্বৰূপে কাঢ়ি জলধাৰা বিনা বিশ্ৰী ধুমুহা বিল ডুবি উপসভাপতি উৎপল গগৈ দিৱস সভাই মঞ্চলৈ আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি জয়মতী স্মৃতি দিৱস সেইদিনা কাৰ্যসূচীৰে আমি ইণ্ডিয়া ক্লাবত পাতিছিলোঁ। ডিগবৈ টাই আহোম যুৱক পৰিষদ, ডিগবৈ মহিলা পৰিষদ আৰু ডিগবৈ ৰাইজৰ সহযোগত আজি আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আৰু আমাৰ জয়মতী বন্তি প্ৰজ্বলন আৰু আমাৰ মৈদাম এইকেইজনক উত্তোলন কৰিলে আমাৰ ডিগবৈ সভাপতি মঞ্চৰ শ্ৰী বিতুপন লাহন আৰু তেখেতক সহায় সহযোগ কৰিলে আমাৰ প্ৰায় অসম মহিলা সভাৰ নেত্ৰী পম্পী গগৈ, ৰূপালী বৰা ডাঙানী আৰু মৈদাম উপস্থিত আৰু আমাৰ মৈদামটো হেৰি কৰিলে প্ৰভাত নিয়োগ ছাৰ। আজি এই কাৰ্যসূচী প্ৰথম শেষ পৰ্যায়ত উপনীত হৈছেহি আৰু আমাৰ এতিয়া বৰ্তমান সকলোবাৰ অনুষ্ঠান হৈ আছে। ইয়াৰ পাছতে আমাৰ জয়মতী স্মৃতি দিৱস এখন নাটক পূৰ্ণাংগ নাটকখন হ'ব। সকলোকে আমাৰ সহযোগ কৰিবলৈ আগ্ৰহী কামনা কৰিছোঁ। আপোনাৰ যিসকলে আমাৰ এই অনুষ্ঠানটো আহি সকলোকে আমাৰ ডিগবৈ আঞ্চলিক টাই আহোম যুৱক পৰিষদৰ পৰা শুভেচ্ছা জনালোঁ। B+NE সদায় সঠিকৰ সন্ধানত।